প্ৰথমতে আপুনি LICৰ পৰা enachৰ বাবে যেটো মেছেজ গৈছে সেইটো ওপেন কৰক আৰু তাত থকা লিংকটো টাচ কৰক তেতিয়াহলে আপোনাৰ এনেকুৱা এখন স্ক্ৰিন খোল খাব যদি আপোনাৰ ওচৰত কোনো LICৰ পৰা মেছেজ যোৱা নাই আৰু প্ৰথমবাৰৰ কাৰণে আপুনি যদি enach কৰিব ধৰিছে তেতিয়াহলে আপুনি যিকোনো ব্ৰাউজাৰত গৈ LIC enach বুলি সাৰ্চ কৰক এনেকৈ দেখাব অনলাইন enach mandate সেইটো লিংকত টাচ কৰক আপুনি তললৈ স্ক্ৰল ডাউন কৰি লৈ যাওক আৰু ক্লিক টু প্ৰসিড বুলি যেটো অপচন আছে তাতে ক্লিক কৰক ওকে কৰক এবাৰ আপোনাৰ এখন স্ক্ৰিন দেখাব ইয়াতে আপুনি বেসিক ডিটেইলছখিনি ভৰাব লাগিব এটা পলিসি নাম্বাৰ প্ৰিমিয়াম উইদাউট টেক্স সেইটো আপুনি আপোনাৰ ৰিসিপ্টখনত পাব GST টো বাদ দি যেটো প্ৰিমিয়াম সেইটো ভৰাব লাগিব এটা 1045 দেখাইছে আপুনি চাওক আপুনি এই এমাউন্টটো আপোনাৰ পলিসি বনখনতো পাব পাৰে আৰু তাৰ ঠিক তলতে ডেট অফ বাৰ্থৰ পৰৰ অপচনটো আছে যদি আপোনাৰ হিকুটিৰ নামত পলিসি কৰিছে তেতিয়া আপোনাৰ হিকুটিৰ ডেট অফ বাৰ্থ ভৰাব লাগিব আৰু তাৰ ঠিক তলতে ক্যাপচাটো শুদ্ধভাৱে ভৰাই ভেৰিফাই ক্লিক কৰিব এবাৰ এখন খোল খাব এটা আপুনি টিক বক্সটো টিক কৰি ওকে কৰি দিয়ক এবাৰ ইয়াতে আপুনি আপোনাৰ বেংকৰ ডাটাখিনি ভৰাব লাগিব যেনে ইমেইল আইডি আপোনাৰ মোবাইল নাম্বাৰ তাৰপিছত আপোনাৰ বেংক কোনটো বেংক হয় এটা আপুনি চুজ কৰিব লাগিব এনে লিষ্টখন দেখাব এই লিষ্টখনৰ ভিতৰত যিবিলাক বেংক আছে সেইবিলাকৰহে কিন্তু আপুনি enach কৰিব পাৰিব যদি আপোনাৰ বেংকটো ইয়াতে নাই তেতিয়াহলে কিন্তু আপুনি enach mandate-টো ৰেজিষ্টাৰ কৰিব নোৱাৰে আপোনাৰ বেংকটো চুজ কৰক তাৰপিছত আপোনাৰ একাউণ্টটো সেভিংস একাউণ্ট নে কাৰেন্ট একাউণ্ট হেতু চুজ কৰিব লাগিব তাৰপিছত আপোনাৰ বেংকত আপোনাৰ কি নাম আছে হেতু চুজ কৰিব লাগিব তাৰপিছত একাউণ্ট নাম্বাৰটো ভৰাব লাগিব তাৰপিছত সেন্ড OTP ক্লিক কৰক এবাৰ OTP-টো ভৰাওক এবাৰ এখন স্ক্ৰিন খোল খাব ইয়াতে আপুনি ভেৰিফাই কৰিব লাগিব ভেৰিফাইটো আপুনি নেট বেংকিং এদি কৰিব পাৰে বা ডেবিট কাৰ্ড এদি কৰিব পাৰে ডেবিট কাৰ্ডৰ অপচনটো সহজ ওকে কৰক তো এবাৰ এখন স্ক্ৰিন খোল খাব এটা আপোনাৰ যেটো এমাউন্ট দেখাইছে হেতু অকমান বেছিকৈ দেখাইছে আগতে 1045 আছিল এটা অকমান বেছিকৈ দেখাইছে এটো এই কাৰণে দেখাইছে এটো প্ৰিমিয়াম উইদাউট টেক্স প্লাস তাৰ ওপৰত 25% এক্সট্ৰা দিয়া আছে যদি পিছত কেতিয়াবা চৰকাৰে GST টো বঢ়ায় তেতিয়াও যাতে আপোনাৰ পলিচিখনৰ প্ৰিমিয়ামটো কন্টিনিউ হৈ থাকে তাৰ কাৰণে 25% এক্সট্ৰা ধৰি এটো এমাউন্ট ইয়াতে দিয়া হৈছে কিন্তু আপোনাৰ এটো এমাউন্ট কটা না যায় আপোনাৰ যেটো এমাউন্ট আপোনাৰ ৰিসিপ্টখনত আছিল হেতু এমাউন্টে কটা যাব উইথ GST এবাৰ আপুনি ইয়াতে প্ৰসিড কৰক আপোনাৰ মোবাইল নাম্বাৰ যেটো ৰেজিষ্টাৰ হৈছে বেংকৰ লগত তাত OTP-টো যাব OTP-টো ভৰোৱাৰ পিছত আপোনাৰ এখন স্ক্ৰিন খোল খাব ইয়াতে আপোনাৰ ডেবিট কাৰ্ড সম্পৰ্কীয় ডাটাখিনি ভৰাব লাগিব আপোনাৰ নাম এক্সপায়াৰি ডেট পিন এখিনি গোটেই ভৰোৱাৰ পিছত এটো সাকসেস দেখাইছে এটা ক্লিক কৰি আমি একসেপ্ট কৰি দিম আপোনাৰ ই mandate registered successful বুলি মেছেজটো আহিছে আপুনি এটা এখিনি চেক কৰিব পাৰে ক্লিক কৰি এটা দেখাইছে আপোনাৰ enach mandate-টো সাকসেসফুল হৈ গল